ইয়াত মেইন কথাটো আহি গ'ল বস্তুটো ৰিস্ক কোনে ল'ব। আপুনি যদি 10,000 লগালে 10,000 টকা 10% মই পাম। যদি আপুনি নিজৰ ওপৰত ৰিস্ক ল'ব পাৰে তেনেহ'লে পইচাটো লগাওক, যদি ৰিস্ক ল'ব নোৱাৰে তেনেহ'লে আপুনি পইচা নলগাব। নমস্কাৰ দোস্ত, কেইদিনমানৰ আগত মই এখন মিটিং মাৰিবলৈ গৈছিলোঁ ট্ৰেডিং এফেক্স বুলি কয়। তাত মই গৈছিলোঁ, আপোনালোকক দেখাইছিলে, সবিশেষ দেখাব নোৱাৰিলোঁ কি হৈছিলে কি নাই হোৱা। সেইটো আজি অকণমান তাৰ বিষয়ে ক'ম আপোনালোকক। ব'লক ভিডিঅ'টো আৰম্ভ। ট্ৰেডিং এফেক্স বস্তুটো হ'ল কি মানে, প্ৰথমতে হ'ল আপুনি ট্ৰেড কিনিব লাগিব। এটা ট্ৰেডত 500 টকাকৈ আপুনি কিনিব লাগিব। পোনপ্ৰথমে আইডিটো কিনি ল'ব লাগিব। 400 টকা কোম্পানীয়ে ল'ব, এফেক্স নামৰ যিটো কোম্পানী হয় সিহঁতি 400 টকা ল'ব। তাৰপিছত প্ৰতিটো ট্ৰেডতে আপোনাৰ পৰা 500 টকাকৈ ল'ব। সেই 500 টকা বিনিময়ত আপোনাক দিব দিনে 3 টকা 75 পইচাকৈ। 3 টকা 75 পইচাকৈ দিনে 500 টকাত দিব। আপুনি যিমান পইচা লগায় সেইটো আপোনাৰ নিজৰ কথা। আৰু সেইটো বিনিময়ত আপুনি যদি 3 টকা 75 পইচাকৈ প্ৰতিদিনে পায়, তেতিয়া আপুনি 6 মাহত আপোনাৰ সম্পূৰ্ণ পইচাটো উভতি আহিব। আৰু সিহঁতে যিহেতু 12 মাহ মানে 18 মাহ দিয়ে, 500 টকা ভেলিডিটি 18 মাহ বা এটা ট্ৰেডৰ ভেলিডিটি 18 মাহ হয়। সেই 18 মাহ হ'লে মানে আপুনি 6 মাহত যদি আপোনাৰ পইচাটো সম্পূৰ্ণ উভতি আহে, তেতিয়া আপুনি আৰু আপোনাৰ থাকিলে 12 মাহ। 12 মাহত থাকিব আপোনাৰ 3 টকা 75 পইচাকৈ 6 মাহত যদি আপোনাৰ 500 টকা উভতি আহিলে, সেই 500 টকা 12 মাহ আপুনি সেই 1000 টকা লাভ পাব। মানে 500 টকা লগালে আপুনি 1500 টকা এটা পাব, আকৌ 18 মাহত পাব। আৰু ইমানো বেয়া দিয়া নাই, ভালেই দিছে। বেংকত যদি আপুনি থয় ইমানটো ইণ্টাৰেষ্ট নাবাঢ়ে আপোনাৰ। আৰু ইয়াত থ'লে আপোনাৰ নিৰ্দিষ্ট বহুতখিনি ইণ্টাৰেষ্ট বাঢ়ে, আৰু সেইটোৱে কথা। আৰু আপুনি সৰহকৈ লগাব পাৰে। যদি লাখ টকা লগায় তেতিয়া আপোনাৰ 1 লাখ টকা লগালে আপোনাৰ আহি যাব এদিনত 750 টকামান আহিব। 750 টকা আহিলে পাৰ ডে আপোনাৰ আহিব 750 টকা 1 লাখ টকাত। যদি 2 লাখ টকা লয় তেতিয়া আপোনাৰ 1500 টকা আহিব। ইয়াত মেইন কথাটো আহি গ'ল বস্তুটো ৰিস্ক কোনে ল'ব। ৰিস্ক মানে আপুনি এতিয়া যেনে বেংকত পইচাটো থ'লে, এতিয়া বেংকত বোলে পইচা 10,000 থ'লে, পইচাটো আছে বুলি নিৰ্দিষ্ট এটা হেৰি অনুভৱ হৈ থাকে, বা কিবা এটা হ'লে বেংকে ৰিস্ক ল'ব। ইয়াত কোনে পইচা ৰিস্ক ল'ব? ইয়াততো পইচা ৰিস্ক লোৱা কোনো মানুহ নাই। ইয়াত তেখেতলোকে এনেকৈ কৈছে যে পইচাটো আমি যিটো পইচা দিছোঁ, তাত যিসকল ট্ৰেডাৰ আছে তেখেতলোকে এটা কোম্পানী খুলি লৈছে। সেই ট্ৰেডাৰসকলে পইচাটো আমাৰ পৰা লোৱা পইচাটো তেখেতলোকে আকৌ ট্ৰেডিঙত পইচাটো লগায়। তাৰপৰা সিহঁতি যদি 500 টকাত যদি 5000 টকা জিকিছে, তাৰ বিনিময়ত আমাক 3 টকা 75 পইচা দিব প্ৰতিদিনে। মানে সেইটো একদম সেই প্ৰতিদিনে ইমান পইচা দিব বুলি সেইটো আমাক লিমিট এটা দিছে। সিহঁতি যদি তাত যদি পইচা বেছিকৈও জিকে নহয়, তাত সেইটো সিহঁতেই ল'ব, মানে আমাক নিদিয়ে। আমাক প্ৰতিদিনে 3 টকা 75 পইচা দিব। সিহঁতে হাৰিলেও দিব, আমাক জিকিলেও দিব, মানে সেইটো ছিষ্টেম। খালি সিহঁতৰ ওপৰত আপুনি কেনেকৈ বিশ্বাস কৰিব বস্তুটো, বোলে পইচা ইমানেই লগাম, সিহঁতৰ ওপৰত কেনেকৈ বিশ্বাস কৰিব। কিন্তু বস্তুটো যে এতিয়া চলি আছে বৰ্তমান, চলি থকাৰ কাৰণে বিশ্বাস কৰিব পাৰিছোঁ, চলি থকা অৱস্থালৈকে। কিন্তু পাছলৈকে কি হ'ব আমি নাজানো। এতিয়া আপুনি বেংকত পইচাটো থ'লে নিৰ্দিষ্ট কাগজ পত্ৰ প্ৰমাণ পত্ৰ সিহঁতি দিলে আপোনাক, বোলে ইমানখিনি টকা আছে আপোনাৰ। ইয়াত হৈ গ'ল বস্তুটো সম্পূৰ্ণ মানে হেৰি নিজৰ ওপৰত ৰিস্ক। আপুনি 500 টকা লগায়, 1000 টকা লগায়, লাখ টকা লগায়, কোটি টকা লগায়, আপোনাৰ চব নিজৰ ওপৰত ৰিস্ক। মানে আজি আপুনি জীয়াই আছে, কাইলৈ কি হয় এইটো আপুনিও নাজানে, ময়ো নাজানো। বা আপোনাৰ সেই পইচাটো সেনেকুৱা ছিষ্টেমত আপুনি লগাব লাগিব। আজি পইচাটো জীয়াই আছে, আপুনি যিটো লাভ পালে, কাইলৈ কি হয় আপুনি সেইটো নাই। সেইটো মানে আপোনাৰ কোনো ৰিস্ক নলয়। বা আমাৰ ওপৰত যিসকল ট্ৰেডাৰ আছে, সেই অলপ ওপৰ আছে, তেখেতলোকেও ৰিস্ক নলয় আপোনাৰ। আৰু আপোনাৰ ৰিস্কটো বোলে ৰিস্ক মানে কোনো কাৰ ৰিস্ক ল'ব নোৱাৰে, সেইটো ছিষ্টেমত সেনেকুৱা হয়। সেইকাৰণে আপুনি যদি বস্তুত ইয়াত যদি পইচা পাতি লগাম বুলি ভাবে, যদি লগাইছে বহুতবাৰ ভাবি চিন্তি লগাব। কাৰণ ভৱিষ্যতে কি হয় কোনেও নাজানে। ময়ো আপোনাক ক'ব নোৱাৰোঁ যে পইচাটো এইটো আপুনি ঘূৰাই পাব, আকৌ পাছত ক'ৰবাত কিবা কৰিলে আপোনাৰ ইমানখিনি পইচা সোমাই গ'ল, কাইলৈ যদি বন্ধ হৈ যায়, সেনেকুৱা কথা। সেইকাৰণে পইচাটো লগোৱাৰ আগত আপুনি 10 বাৰ ভাবি চিন্তি ল'ব, লগাব নলগাব। মই বেয়া বুলি কোৱা নাই বস্তুটো ময়ো নিজে লগাই থৈছোঁ। পইচা নিৰ্দিষ্টকৈ যিটো পাব লাগে পইচাটো পাই আছোঁ, আৰু যিটো ছিষ্টেমত পাব লাগে সেইটো ছিষ্টেমতো পাইছোঁ। কোনো ইফাল সিফাল হোৱা নাই খালি বৰ্তমানলৈকে। কিন্তু কালিলৈ কি হয় সেইটো নাজানো, মই পৰহিলৈ কি হয় সেইটো নাজানো। মানে কথাটো হ'ল আপোনাৰ হাতত যদি 10,000 টকা আছে, আপুনি 1% পইচা লগাই চাব পাৰে, ৰিস্ক লৈ চাব পাৰে। মানে 1% হ'লে আপোনাৰ 1000 টকা হ'ব। যদি 1000 টকা আপুনি তাত পইচা লগাইছে, তেতিয়া যদি পইচাটো যায়গৈ আপোনাৰ কোনো গাত নালাগিব, পইচা গাত নধৰিব, বা মনত ইমান এটা ফিলিং অনুভৱ নহ'ব ইমান টকা গ'ল এই কথা। যদি আপুনি 10,000 টকা আছে, আপুনি গোটেই 10,000 টকা তাত লগাই দিয়ে, তেতিয়া আপোনাৰ দিগদাৰ আছে। কিন্তু তেতিয়া আপুনি কান্দি থাকিব লাগিব নিজে নিজে। বস্তুটো সেনেকুৱাই হয়।
আৰু যদি আপোনাৰ যদি 1 লাখ টকা আছে আপুনি 10,000 টকা লগাই চাওক। মিটিংখনত গৈ সেইদিনাখনি মই এটা কথাই গম পালোঁ, তেখেতলোকে কৈছে আৰু কিবা ভাল খবৰ আহি আছে বুলি কৈছে। এই যিটো আমি ট্ৰেডিংটো চলাই আছোঁ ইয়াত কৈছে তেখেতলোকে এইটো যিটো আমাৰ অৰিজিনেল ট্ৰেডিংটো যিটো ডিমেট একাউণ্ট থাকে, ডিমেট একাউণ্ট হ'বলৈ গৈ আছে কৈছে এই ট্ৰেডিংটো। কিমানখিনি সফল হয় নাজানো। আৰু যিটো যে যিটো লিংক দিয়ে আমাৰ হেৰি কৰিবলৈ পইচাটো লগাবৰ কাৰণে যিটো লিংক দিয়ে, সেই লিংকটো এইটো এটা এপছ হ'ব গৈ আছে। এপছ সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই, হৈছেগৈ আৰু প্ৰায়খিনি হ'ল আৰু 80% মান হ'ল নেকি, 20% মান কিবা এটা আছেগৈ নেকি, সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই। সেই এপছটো ক্লিয়াৰ কৰি দিব বুলি শুনিছোঁ। কিমান হয় নাজানো আৰু, কিন্তু সেইবুলি কৈছে আৰু সেই মিটিংখনত সিমানখিনি বুজি পালোঁ। যদি ভালে থাকোঁ আহি থকা দিনত এপছটো ক্লিয়াৰ হয় নে নহয় আৰু ডিমেট একাউণ্ট বনে নবনে আহি থকা দিনত গম পাম। আৰু কিমান দিন লাগে নাজানো খালি। আৰু আপুনি যদি পইচাটো লগাম বুলি ভাবিছে লগাব পাৰে, কোনো কথা এটা ছিষ্টেম আছে, এইটো চেইন ছিষ্টেম। যিটো আপোনাৰ এইটো আপুনি মোৰ পৰা যদি আপুনি লিংকটো লয়, তেতিয়াহ'লে লিংকটো লৈ যদি আপুনি পইচা লগায়, তেতিয়া আপোনাৰ ওপৰত আপুনি যদি 10,000 লগালে 10,000 টকা 10% মই পাম। আৰু মোৰ ওপৰখিনিয়ে 4%, 5% এনেকৈ পাই গৈ থাকিব, মানে ওপৰ লেভেললৈকে 1%লৈকে পাই যাব, বা 0.5% সেনেকৈ হ'লেও পাব। ওপৰ লেভেলৰখিনিয়ে 15টা লেভেল থাকে কৈছে, ছিষ্টেম 15টা থাকে, লেভেল 15টা থাকে কৈছে। সেইকাৰণে আপুনি যদি লগাই চাব পাৰে, আপুনি যিটো পাবলৈ পাই থাকিব, তাৰ ওপৰঞ্চিও আপুনি কিবা এটা কমিশ্যন পাব মানে। আৰু সেইদিনাখন মিটিঙত এজন মানুহ আহিছে, তেখেতে অডি এখন পাইছে 62 লাখ টকীয়া, সেইখন গিফ্ট পাইছে তেখেতে। আৰু 4-5খন মানে দামী গাড়ী পাইছে, BMW পাইছিলে নেকি, কি জানো, এনেকুৱা বাইক পাইছে 3-4খন মান, বাইকো পাইছে। তেখেতে প্ৰায় 18-20 মাহমান কাম কৰিছে কৈছে, ইমানখিনি লাভ পাইছে। মানুহে কয় কিছুমানে সোনকালে যিটো বস্তু লাভ আহে সেইটো বস্তুত কাম কৰিব নালাগে কৈছে, তাত বহুত ৰিস্কো বহুত থাকে। আপুনি সেইটো বহুত খাতৰা বস্তু হৈছে, আপুনি হ'লেতো লাভ হৈ যাব আপোনাৰ, নহ'লে কিন্তু দিগদাৰ আছে, আপোনাৰ খাতৰা আছে। সেইকাৰণে আপোনাক কিছুমানে কয় মানুহে সোনকালে যিটো বস্তুত আহে লাভ, সেই বস্তুটো কাম কৰিব নালাগে। কিন্তু আপোনাৰ যিটো বস্তু লাহে ধীৰে আহে, এটা ছিষ্টেমত আহে, যাৰ ওপৰত বেছি বিশ্বাস আছে, সেইবিলাক বস্তু কাম কৰিবলৈ। আৰু এই ট্ৰেডিঙত পইচা আপুনি লগাই নলগাই, যিজনে আপোনাৰ ওচৰলৈ আহিব লগাবলৈ, তেখেতক ভালদৰে সুধি ল'ব। আপুনি গুগলত চাৰ্চ কৰি ল'ব কি হয়, কি ছিষ্টেম কেনেকৈ, যদি আপুনি ভালদৰে নাজানে। আৰু শেষতনো কি ক'ম, এইখিনি বিষয়ে আপোনাক ক'লোৱে, সকলোখিনি নিজৰ ওপৰত ৰিস্ক। যদি আপুনি নিজৰ ওপৰত ৰিস্ক ল'ব পাৰে, তেনেহ'লে পইচাটো লগাওক। যদি ৰিস্ক ল'ব নোৱাৰে, তেনেহ'লে আপুনি পইচা নলগাব। আৰু ঘৰৰ মানুহকো সুধি ল'ব, পইচা খৰচ কৰিম নকৰিম, ইয়াত লগাম নলগাম, নিৰ্দিষ্ট এটা নাই, কাইলৈ কি হৈ যায় পইচা। আপোনালোকক আগতেই কৈছোঁ মই, কাৰণ ইয়াত আপোনাৰ ৰিস্ক কোনেও নলয়। আপুনি পইচাটো যে ইমান জমা ৰাখিছে, তাৰ ওপৰত কোনো এটা আপোনাক প্ৰুফ নিদিয়ে। কিন্তু তাৰ ওপৰত আপোনাৰ যে জমা ৰাখিছে, তাৰ ওপৰত 6 মাহৰ কাৰণে আপুনি যিটো পইচা পাব লাগে সেইটো পাই থাকিব নিৰ্দিষ্টটাকৈ। আৰু যিটো লাভ পাব লাগে সেইটো পাব, যদি চলি নাথাকে আপুনি, তাত কিন্তু দিগদাৰ আছে আপোনাৰ। শেষত আকৌ ক'লোঁ, আপোনাক ৰিস্কটো হ'ল আপোনাৰ সম্পূৰ্ণ নিজৰ ওপৰত। সেইকাৰণে আপুনি নিজৰ ওপৰত ৰিস্ক লওক, নিজে ভাবি চিন্তি লওক, আৰু পইচা লগাওক। ইয়াত লাভ কিন্তু ধুনীয়া আছে যদি চলি থাকে। আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অলপ হ'লেও বুজি পালে বুলি ভাবিছোঁ মই, ট্ৰেডিং এফেক্টছৰ কি বস্তু হয়, কেনেকৈ কি লগাব লাগে। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনাৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব, আৰু ঘণ্টাটো বজাই দিব, যাতে এইবিলাকেও বুজি পায় ট্ৰেডিং এফেক্টছ কি হয়, মানে এইটো বস্তুটো। আজিলৈ ভিডিঅ'টো ইমানে, বাই বাই।